Hello friends, welcome once again. আজি এটা নতুন ভিডিও লৈ আইছো। আজি আমি অসম ইতিহাসৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। Question number 1. অসমৰ পুৰণি নাম কি? প্ৰাগজ্যোতিষপুৰ, কামৰূপ, অসম, তেজপুৰ। শুদ্ধ উত্তৰটো হ'ব অসমৰ পুৰণি নাম কামৰূপ। Question number 2. অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল? বানাহৰ, ভীষ্মক, মহিৰংগ দানৱ, ভগদত্ত। শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি মহিৰংগ দানৱ। Question number 3. প্ৰাচীন অসমত অৰ্থাৎ প্ৰাগজ্যোতিষপুৰত দানৱ ৰজা ঘটকাসুৰক বধ কৰি কোনে ব্ৰহ্মবংশ প্ৰতিষ্ঠা কৰিছিল? মহিৰংগ দানৱ, ভগদত্ত, বজ্ৰদত্ত, নৰক ৰজা। শুদ্ধ উত্তৰটো হ'ব নৰক ৰজা। নৰক ৰজাক নৰকাসুৰ বুলিও কোৱা হয়। Question number 4. বিখ্যাত মহাভাৰতৰ যুদ্ধত কোনগৰাকী অসমৰ প্ৰাগজ্যোতিষপুৰৰ ৰজাই অংশগ্ৰহণ কৰিছিল? ভাস্কৰ বৰ্মন, ভীষ্মক, নৰক, ভগদত্ত। শুদ্ধ উত্তৰটো হ'ব ভগদত্ত, অপশ্যন ডি। Question number 5. প্ৰাচীন কামৰূপৰ ৰজা ভগদত্তৰ বীৰত্ব আৰু মৃত্যুৰ কথা উল্লেখ থকা মহাভাৰতৰ পৰ্বটোৰ নাম কি? ভীষ্ম পৰ্ব, কৰ্ণ পৰ্ব, বন পৰ্ব, ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব কৰ্ণ পৰ্ব। কৰ্ণ পৰ্বত ভগদত্তৰ বীৰত্বৰ বিষয়ে উল্লেখ আছে। Question number 6. প্ৰাচীন কামৰূপৰ ৰজা ভগদত্তৰ কন্যা ভানুমতীক কুৰুবংশৰ কালৈ বিয়া দিয়া হৈছিল? যুধিষ্ঠিৰ, ভীষ্ম, অৰ্জুন, দুৰ্যোধন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি দুৰ্যোধন। Question number 7. বানাহৰ প্ৰাচীন অসমৰ কোন ঠাইৰ শাসক আছিল? প্ৰাগজ্যোতিষপুৰ, শোণিতপুৰ, কামৰূপ, কুণ্ডিল। শুদ্ধ উত্তৰটো হ'ব শোণিতপুৰ। Question number 8. বানৰজাৰ জীয়ৰী উষাক কোনে বিয়া কৰাইছিল? শ্ৰীকৃষ্ণই, বলভদ্ৰই, অনিৰুদ্ধই, শিৱই। শুদ্ধ উত্তৰটো হ'ব অনিৰুদ্ধই। Question number 9. তেজপুৰত অৱস্থিত মহাভৈৰৱ শিৱ মন্দিৰ কোন ৰজাই নিৰ্মাণ কৰাইছিল? বানাহৰ, ভীষ্মক, নৰক, ভগদত্ত। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বানাহৰ। Question number 10. শদিয়াৰ কুণ্ডিল নদীৰ পাৰত তলৰ কোনজন ৰজাই কুণ্ডিল নগৰ স্থাপন কৰিছিল? বান ৰজাই, ভীষ্মক ৰজাই, নৰক ৰজাই আৰু ভগদত্ত। শুদ্ধ উত্তৰটো হ'ব ভীষ্মক ৰজাই, অপশ্যন বি ভীষ্মক ৰজাই। আজিলৈ ইমানেই। থেংক ইউ।